আজিৰ ভিডিঅ'ত আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 10 বৃত্ত নাইবা সাৰ্কেলৰ বিষয়ে। সো বৃত্ত নাইবা সাৰ্কেল বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ মাইণ্ডত এনেকুৱা এটা শেপ আহি যায় এনেকুৱা ঘূৰণীয়া টাইপৰ এটা আমি চিত্ৰ ভাবিলোঁ। কিন্তু এতিয়া কথাটো হ'ল যে বৃত্ত বুলি ক'লে আমি ডেফিনিশ্যন যদি লিখিব যাওঁ পৰীক্ষাত আমি কেনেকৈ লিখিম? তো তোমালোকে এটা কাম কৰা, নিজৰ কপি উলিওৱা, মই তোমালোকৰ ইয়াতে ডেফিনিশ্যনখিনি কৈ দিম, তোমালোকে লিখি ল'বা। আৰু যদি ভাবা তোমালোকে এইখিনি বস্তু লিখি নলো, এইখিনি হেণ্ড ৰাইটিং PDF নোটছ লাগে, যেটো মই নিজে বনোৱা নোটছখিনি তোমালোকে পাব বিচাৰা, তেতিয়াহ'লে লাষ্টত ক'ত পোৱা যাব মই সেইখিনি তোমালোকক জনাই দিম দিয়া। সো ভিডিঅ'টো নিশ্চয় একেলগে চাই থাকিবা। তেতিয়া চোৱা, বৃত্ত বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ ডেফিনেশ্যন দিব যদি যাওঁ, তেতিয়াহ'লে এনেকুৱা হ'ব যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা আটাইবোৰ বিন্দু সংযোগী বা বিন্দুৰ সমষ্টি হ'ল বৃত্ত। আকৌ এবাৰ ৰিপিট কৰিছোঁ যে কোনো এক নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী বিন্দুবোৰৰ সমষ্টিক সাধাৰণতে বৃত্ত বুলি কোৱা হয়। তো বৃত্ত বুলি কোৱাৰ লগে লগে আমি যে এটা চিত্ৰ আঁকিব যাওঁ, তেতিয়াহ'লে বৃত্তৰ চিত্ৰটো আমাৰ এনেকুৱা হৈ যায়। প্ৰথমে আমি যদি ইয়াতে লিখি লওঁ যে বৃত্ত, সাপোজ ইয়াতে লিখি ল'লোঁ বৃত্ত, যাক ইংৰাজীত সাৰ্কেল বুলি কোৱা হয়। যে বৃত্ত বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা এটা চিত্ৰ পাই যাওঁ আমি, যেনেকুৱা এটা চিত্ৰ, এইটো ধৰি লৈছোঁ এইটো এটা বৃত্ত আছে, ঠিক আছে। তো কি কোৱা হৈছে যে কোনো এক নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টি হ'ল বৃত্ত। যিটো নিৰ্দিষ্ট বিন্দুৰ পৰা আমি সাধাৰণতে বৃত্ত এটা আঁকো সেইটো কোৱা হয় কেন্দ্ৰ বা বৃত্তৰ কেন্দ্ৰ। তাৰপিছত বৃত্তৰ এটা বিন্দুৰ পৰা আন এটা বিন্দু সংযোগী ৰেখাখণ্ডক কোৱা হয় সাধাৰণতে জ্যা, ইয়াক কোৱা হয় জ্যা। আৰু বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা বৃত্তলৈ যিটো ৰেখাখণ্ড থাকে ইয়াক কোৱা হয় ব্যাসাৰ্ধ, ঠিক আছে। আৰু এই জ্যাডাল যদি এনেকুৱা বৃত্তটোৰ কেন্দ্ৰৰ ওপৰেৰে যায়, তেতিয়াহ'লে ইয়াক কোৱা হয় ব্যাস। এই ব্যাসত চোৱা কি আছে, ব্যাসত ইয়াতে এটা ব্যাসাৰ্ধ আছে, ইয়াতে এটা ব্যাসাৰ্ধ আছে। তাৰ মানে কি আছে, ইয়াতে দুটা ব্যাসাৰ্ধ আছে, মানে এইখিনি এটা ব্যাসাৰ্ধ, এইখিনি এটা ব্যাসাৰ্ধ, আৰু ইয়াৰ পৰা এইখিনি কি আছে, এটা ব্যাসাৰ্ধ আছিল। গতিকে আমি ক'ব পাৰি ব্যাসত কি আছে, দুটা ব্যাসাৰ্ধ আছে। সো আমি ইয়াক ক'ব পাৰি যে ব্যাস ব্যাসাৰ্ধৰ দুগুণ আৰু ব্যাসাৰ্ধ হ'ল ব্যাসৰ আধা। তাৰপিছত যদি এনেকুৱা এটা বঢ়ি বিন্দু থাকে আৰু এইটো বিন্দু যদি এনেকৈ ৰেখা টানি দিওঁ আৰু বৃত্তৰ যদি এটা বিন্দুত স্পৰ্শ কৰি পাৰ হৈ যায়, তেতিয়াহ'লে ইয়াক কোৱা হয় স্পৰ্শক, ইয়াক কোৱা হয় স্পৰ্শক। আৰু যিটো বিন্দুত স্পৰ্শ কৰে তাক কোৱা হয় স্পৰ্শ বিন্দু, ঠিক আছে। আকৌ যদি বৃত্ত এটা বঢ়ি বিন্দুৰ পৰা এনেকৈ এটা ৰেখা বৃত্তৰ ভিতৰে সোমাই কিনে পাৰ হৈ যায় আৰু বৃত্তটোক দুটা বিন্দুত কাটে, তেতিয়াহ'লে ইয়াক কোৱা হয় ছেদক, ঠিক আছে। তো এইখিনি বস্তু আমি মনত ৰাখিম। বৃত্তটোৰ কেন্দ্ৰ বৃত্ত, বৃত্তৰ ব্যাসাৰ্ধ ব্যাস, জ্যা, স্পৰ্শক, স্পৰ্শবিন্দু, ছেদক। তো এই প্ৰতিটো বস্তুৰ আমি ডেফিনেশ্যন মুখস্থ ৰাখিব লাগিব বা মনত ৰাখিব লাগে। তোমালোকে এটা কাম কৰিবা, এইখিনি ডেফিনেশ্যন ভালকৈ জানি ল'বা, ঠিক আছে। তো এতিয়া চোৱা, আমাক বৃত্ত চেপ্টাৰটোত আমাক ইয়াতে কি কি শিকিব লাগিব। তো বৃত্ত চেপ্টাৰটো যদি আমি চাব যাওঁ, এতিয়া প্ৰথমে কি কৰিম, বৃত্ত কেইটামান আঁকি ল'ম আৰু তাৰপিছত ইয়াৰ পৰা আমি বেছিক প্ৰপাৰ্টি যিখিনি আছে এইখিনি চাই ল'ব লাগিব। তো তেতিয়াহ'লে ইয়াত আমি কি চাম, ইয়াতে চোৱা, বৃত্ত এটাক যেতিয়া আমি কোনো এখন সমতলত অংকন কৰি দিম, বৃত্তটোক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হ'ব। বৃত্তটোৰ অন্তৰ্বৰ্তী অংশ, বৃত্তটোৰ বঢ়ি অংশ আৰু বৃত্তৰ ওপৰত থকা অংশ বা বৃত্ত, মানে বঢ়িভাগ, অন্তভাগ আৰু বৃত্ত। তাৰপিছত চোৱা, যদি এটা বৃত্ত থাকে, বৃত্তৰ পৰা যদি আমি দুটা বিন্দু লওঁ, এই দুটা বিন্দু লৈ কিনে যদি আমি এইখিনি কাটি কিনে আমি তলত নমাই দিছোঁ ছাপ'জ, তেতিয়াহ'লে এই PQ কোৱা হ'ব এখন চাপ আৰু এই গোটেইখিনি মিলি কোৱা হ'ব এটা চাপ। এইটো হৈছে সৰুটোক কোৱা হয় উপচাপ আৰু এই ডাঙৰটোক কোৱা হয় অধিচাপ, ঠিক আছে। তাৰপিছত ইয়াতে কি কৰা হৈছে যে এটা বৃত্ত আছিল, বৃত্তটোৰ মাজেৰে এনেকৈ এটা জ্যা পাৰ হৈ গৈছে আৰু জ্যাডালে দুটা খণ্ডত ভাগ কৰি দিছে, তেতিয়াহ'লে এই ওপৰৰ খণ্ডক কোৱা হ'ব মুখ্য বৃত্তখণ্ড আৰু সৰুটোক কোৱা হ'ব গৌণ বৃত্তখণ্ড বুলি। আৰু যদি ব্যাসাৰ্ধ এনেকৈ ভাগ কৰি দিয়ে, তেতিয়াহ'লে ইয়াক কোৱা হ'ব বৃত্তাংশ, মুখ্য বৃত্তাংশ, গৌণ বৃত্তাংশ। এইখিনি বস্তু আমি মনত ৰাখিব লাগিব। তো এতিয়া যদি আমি চাব যাওঁ অনুশীলনী, বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ বঢ়িভাগ অন্তভাগত অৱস্থিত
আমি জানো বৃত্তটোৰ কেন্দ্ৰ কি হ'ব বৃত্তটোৰ কেন্দ্ৰ কি হ'ব অন্তৰ্ভাগত অৱস্থিত তেতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব অন্তৰ্ভাগ ঠিক আছে তাৰপিছত আমাৰ কি আছে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ'লে বৃত্তটোৰ বহিৰ্ভাগত নে অন্তৰ্ভাগত মানে বৃত্ত এটা আছে সেই বৃত্তটোত কি কোৱা হৈছে যদি এটা বৃত্ত দিয়া থাকে সাপোজ ধৰি লৈছো আমাৰ কেনেকুৱা এটা বৃত্ত দিয়া আছে তেতিয়া কোৱা হৈছে যে বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দু ইয়াৰ দূৰত্ব কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি কি কৈছে ব্যাসাৰ্ধতকৈ বেছি তেতিয়া ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে তেতিয়া ব্যাসাৰ্ধতকৈ বেছি হ'লে বৃত্তটোৰ সেইটো বিন্দু তেতিয়া ক'ত অৱস্থিত আছে বৃত্তটোৰ বহিৰ্ভাগত তেতিয়া কি হ'ব আনসাৰ তোমাৰ বহিৰ্ভাগত হৈ যাব যে বহিৰ্ভাগত অৱস্থিত তাৰপিছত কি কোৱা হৈছে যে বৃত্তৰ বৃহত্তম জে ডালে হৈছে বৃত্তটোৰ ব্যাস হৈ যাব ইয়াতে ব্যাস এটা চাপৰ পন্তবিন্দু এডাল ব্যাসৰ পন্তবিন্দু হ'লে চাপটোক এটা কি কৈছে এটা চাপৰ পন্তবিন্দু মানে ধৰি লৈছো এনেকুৱা এটা বৃত্তচাপ আছে এইটো চাপৰ পন্তবিন্দু মানে ইয়াৰ পৰা ইয়ালৈকে এটা কি আছে এই প্ৰান্তবিন্দু দুটা কি কৈছে আমাৰ ইয়াতে যে বৃত্তটোৰ ব্যাস বুলি কৈছে তেতিয়া ব্যাস হ'লে তেতিয়া এই গোটেইখিনি কি হ'ল এইখিনি আমাৰ কি হ'ল এটা অৰ্ধবৃত্ত তেতিয়া আমি ইয়াতে কি লিখিম এটা অৰ্ধবৃত্ত বুলি লিখি দিম হৈ গ'ল তাৰপিছত কি কৈছে 5 নম্বৰত এটা বৃত্তৰ বৃত্তখণ্ডটোৰ এটা চাপ আৰু ডেশৰ মধ্যৱৰ্তী ক্ষেত্ৰ বৃত্তখণ্ডৰ বৃত্তটোৰ এটা চাপ তো ভালকে বুজি ল'ব ইয়াৰ পৰা যে এটা বৃত্তখণ্ড মানে কি বৃত্তখণ্ড হ'ল এনেকৈ যদি আমি এটা জে আঁকি দিওঁ আৰু জেডাৰ যদি দুটা ভাগত ভাগ কৰি দিওঁ তেতিয়াহ'লে এইখিনি কোৱা হয় গৌণ বৃত্তখণ্ড এইখিনি কোৱা হয় মুখ্য বৃত্তখণ্ড তো লিখিলোঁ লিখাৰ পিছত এতিয়া আছে বৃত্তটোৰ চাপ আৰু মধ্যৱৰ্তী তেতিয়াহ'লে কি আছে বৃত্তটোৰ চাপ কোনখিনি আছে এইখিনি আৰু এটা আছে এইখিনি ইয়াৰ মাজত কি আছে এডাল জে আছে তেতিয়াহ'লে কি জে ডালৰ মধ্যৱৰ্তী ক্ষেত্ৰ এটা হ'ব জে ডাল তাৰপিছত কি কোৱা হৈছে যে এটা বৃত্তটোত থকা সমতলখনক কেইটা ভাগত ভাগ কৰে যদি এনেকুৱা সমতল থাকে তেতিয়াহ'লে এইটো সমতলক বৃত্তটোৰ এইটো হৈছে বৃত্তটোৰ অন্তভাগ এইটো হৈছে বহিৰ্ভাগ এইটো হৈছে বৃত্ত তাৰমানে কি তিনিটা ভাগত ভাগ কৰি দিয়ে এইটো আনসাৰ হ'ব 3 তাৰপিছত আমি যে কোৱেশ্চন নম্বৰ 2 চাব যাৰ 2ত কি কৈছে সঁচা নে মিছা লিখা আৰু তোমাৰ উত্তৰৰ ইয়াতে কি কৈছে যে যুক্তি দিয়া তো প্ৰথমতে কি কৈছে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ এডাল ব্যাসাৰ্ধ তেতিয়াহ'লে সঁচা কেন্দ্ৰৰ পৰা যিকোনো এটা বিন্দুলৈ সংযোগী ৰেখাখণ্ড বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কোৱা হয় 2 নম্বৰ কি কৈছে যে এটা বৃত্তৰ সীমিত সংখ্যকে সমান যে আছে সমান যে মানে ইয়াৰ পৰা ইয়াৰ দূৰত্ব ধৰি লৈছো ইয়াৰ পৰা ইয়াৰ দূৰত্ব ধৰি লৈছো ইয়াৰ পৰা ইয়াৰ দূৰত্ব ধৰি লৈছো ইয়াৰ পৰা ইয়াৰ দূৰত্ব ইয়াৰ দূৰত্ব ইয়াৰ দূৰত্ব ইয়াৰ দূৰত্ব এনেকৈ আমি সমান যে বহুত সংখ্যক ৰাখিব পাৰিম তাৰমানে অসীম সংখ্যক ৰাখিব পাৰিম ইয়াতে কি কৈছে সীমিত কিন্তু সীমিত নহয় অসীম সংখ্যক আমাৰ কি আহিব সমান যে আহিব গতিকে আমি কি ক'ম এইটো মিছা বুলি ক'ম বা ফলছ বুলি ক'ম নম্বৰ 3 কি কৈছে এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেককে এটাকে অধিচাপ যদি আমাৰ কেনেকুৱা এটা বৃত্ত দিয়া থাকে আমাৰ কেনেকুৱা এটা বৃত্ত দিয়া আছে ধৰি লৈছো ঠিক আছে যদি এইটো বৃত্তক তিনিটা সমান কৰি ভাগ কৰি দিয়া হয় ইয়াতে এটা ভাগ ইয়াতে এটা ভাগ ইয়াতে এটা ভাগ তেতিয়াহ'লে ইয়াৰ পৰা এইখিনিক বা ইয়াৰ পৰা এইখিনিক অধিচাপ বুলি কোৱা হ'ব নেকি নহ'ব অধিচাপ হ'বলৈ হ'লে আধাতকৈ বেছি হ'ব লাগিব কিন্তু ইয়াতে আধাতকৈ কম আছে ইয়াতে আধাতকৈ কম আছে ইয়াতে আধাতকৈ কম আছে গতিকে এইটোক উপচাপ বুলি ক'ব পাৰি কিন্তু অধিচাপ নহয় গতিকে আমাৰ কি হ'ব এইটো অয়ত্ত হৈ যাব তাৰপিছত কি আছে ইয়াতে কোৱা হৈছে যে এডাল জে যি বৃত্তৰ ব্যাসৰ দুগুণ সেই বৃত্তটোৰ ব্যাস জেক কি বুলি ক'ব ব্যাস বুলি ক'ব যেতিয়া কি হ'ব কেন্দ্ৰৰ ওপৰে যাব আৰু ইয়াকে ব্যাস বুলি কোৱা হয় আৰু ব্যাসটো নৰ্মেলি কি হয় ব্যাসাৰ্ধৰ দুগুণ হয় তেতিয়াহ'লে এইটো আমাৰ কি হ'ব সত্য হ'ব তাৰপিছত কি আছে এটা বৃত্তাংশ বৃত্তৰ জে আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ কোৱা হৈছে ইয়াতে কি এটা বৃত্তাংশ কাক কোৱা হয় বৃত্তৰ যেতিয়া আমি এনেকুৱা দুটা আমি ব্যাসাৰ্ধ ল'ম ব্যাসাৰ্ধ লৈ কিনে আমি এনেকৈ বনাই দিম তাৰমানে নৰ্মেলি দেখাত পিজ্জাৰ নিচিনা যেনেকুৱা আমি পিজ্জা খাওঁ এইটো পিজ্জাৰ নিচিনা ধৰা এইটো কোৱা হয় বৃত্তাংশ যেতিয়া কি কৈছে যে এটা বৃত্তাংশ বৃত্তৰ জে আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ
অনুৰূপ মানে কি এইটো চাপৰ মাজতে যিটো আছে সেইটোক অনুৰূপ চাপ বুলি কোৱা হয় আৰু ইয়াৰ মাজত আছে বুলি কোৱা হৈছে গতিকে এইটো মিছা কাৰণ বৃত্তটোৰ জে আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰত সাধাৰণতে বৃত্তাখণ্ড বুলি কোৱা হয় মানে যেতিয়া জে এডাল এনেকুৱা থাকে তেতিয়া ইয়াক যদি দুটা ভাগত ভাগ কৰি দিয়া হয় এইটোক কোৱা হয় গৈ কিনে অনুৰূপ ইয়াতে চাপ বুলি কোৱা হ'ব তেতিয়াহ'লে এইটো কি হ'ব আমাৰ অহত্য হ'ব নেক্সট 6 নম্বৰ কি হৈছে এটা বৃত্ত সমতলিকাকাৰ বৃত্ত এটা সমতলিকাকাৰ সত্য কিয়নো ইয়াতে সমতলতে আঁকিব পাৰি ওখৰা থাকি যাতে বৃত্ত আঁকিব নোৱাৰি গতিকে এইটো কি হ'ব আমাৰ অহত্য হ'ব চ' এইখিনি আছে কুৱেশ্যন নম্বৰ 2 6 সমাধান তো ইয়াৰ লগে লগে আমি কি কৰিলোঁ আজিৰ এইটো ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 10 মূল কথাৰ লগতে আমি এক্সাৰসাইজ 10.1 বিষয়ে আলোচনা কৰিছোঁ চ' চেপ্টাৰ নম্বৰ 10 যিবোৰ ডেফিনেশ্যন আছিল যে বৃত্তৰ কেন্দ্ৰ বৃত্তৰ ব্যাসাৰ্ধ বেগ স্পৰ্শবিন্দু আৰু ছেদক এইখিনি বস্তু যদি তোমালোকৰ ডেফিনেশ্যন লিখাখিনি লাগে মানে হেণ্ড ৰাইটিং ডেফিনেশ্যন লাগে তেতিয়া তোমালোকে এটা কাম কৰিবা গুগলত গৈ কিনে সাৰ্চ কৰি দিবা যে www.assamesmedium.com যে assamesmedium.com বুলি সাৰ্চ কৰিবা তো সাৰ্চ কৰাৰ লগে লগে তোমালোকে তাতে এটা ওয়েবসাইট দেখা পাবা তাতে লেখা আছে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সেইটো ওয়েবসাইটত ক্লিক কৰিলে ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে প্ৰতিটো বিষয়ৰ আমি তাতে সমাধান ৰাখি দিছো তোমালোকে তাৰ পৰা একদম বিনামূল্যে লৈ ল'ব পাৰা তো তোমালোকৰ এইখিনি ডেফিনেশ্যন লাগিলে তোমালোকে এইখিনি তাৰ পৰা স্ক্ৰীনশ্বট লৈ ল'বা নাইবা পিডিএফটো ডাউনলোড কৰি লৈ ল'ব পাৰিবা ঠিক আছে তো আজিৰ বাবে এইখিনি থাকক পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ